হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো চাগে ভাল। আৰু আজি হৈছে ছানডে' আৰু আজি ছানডে' দিনা মই ব্লগ বনাইছোঁ। গোটেই দিনটো কি কৰোঁ আপোনালোকক দেখাওঁ। ফাৰ্ষ্টতে মই বজাৰ গৈ মেলি আহি ঢেকীয়া আনিলোঁ। ঢেকীয়া ভাজি বনাব লৈছোঁ এতিয়া। ছানডে' দিনা বহুত কাম ওলায় দেই, আৰু ঢেকীয়া খাই মই ভাল পাওঁ। আৰু এতিয়া এনেদৰে ঢেকীয়া ভাজিখিনি বনাই লৈছোঁ। মই সকলো শাক বনোৱাখিনি নেদেখাওঁ, কাৰণ বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। আজি অকল ঢেকীয়া ভাজি বনোৱাটোৱে দেখাইছোঁ। ঢেকীয়া, ঔটেঙা, কচু, পচলা, কলডিল এই সকলোবোৰ বস্তু মই বহুত খাই ভাল পাওঁ। আৰু এয়া হৈ গ'ল মোৰ ঢেকীয়া ভাজি, আৰু এয়া মই ভাত উলিয়াই লৈছোঁ। ভাতৰ লগত ঢেকীয়া ভাজি, মাছ ফ্ৰাই আৰু এটা বইল ডিম লৈছোঁ, লোকেল বইল ডিম, আৰু এটা আমলেট কৰি লৈছোঁ, আৰু ভোট জলকীয়া মোৰ প্ৰিয়, আৰু এয়া নেমু, আৰু লগতে কচু দিয়া দালি। এতিয়া খানাখিনি খাই লওঁ তেনেহ'লে সোনকালে। আৰু এয়া হৈছে আজি মোৰ ছানডে স্পেচিয়েল। আজি মাংস খোৱা নাই আমি। মাংস প্ৰায় খাই থকাই হয়, সেইকাৰণে কেতিয়াবা এনেকৈ খাই ভাল লাগে। আৰু মই এতিয়া সোনকালে ভাতকেইটা খাই লওঁ, আৰু তাৰপিছত বহুত কাম আছে মোৰ। আৰু ভাত খোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। আৰু এয়া ভাত পানী খাই হৈ গ'ল। এতিয়া অলপ ঘৰটো ঝাৰু মাৰি দিছোঁ। ঝাৰু মৰাৰ পিছত মোৰ কাপোৰ ধুই থোৱা আছিলে, এতিয়া কাপোৰকেইটা মেলিব গৈছোঁ ওপৰত। মোৰ আকৌ এতিয়ালৈকে ৱাশ্বিং মেচিন নাই, মই হাতেই ধুব লাগে। কাপোৰকেইটা মেলি লওঁ, আৰু আগৰ মই মেলি থোৱা কাপোৰবিলাকো শুকাই আছে, সেইখিনিও এতিয়া লৈ যাম। আৰু এয়া আগৰ শুকাই থকা কাপোৰ, আৰু এইখিনি এতিয়া জাপি লওঁ মই চিজিলকৈ। মোৰ এতিয়া কাপোৰ জাপা হৈ গ'ল। ভাবিছোঁ অলপ ছানডে' আজি অকণমান ৰিলছ বনাম বুলি এইযোৰ কাপোৰ পিন্ধি ল'লোঁ। আমাৰ মিচিং মানুহৰ কাপোৰ এযোৰ, মিবুগা লুক, আৰু মাফলাৰ সেইখন লৈ লৈছোঁ। আৰু তাৰপিছত আকৌ মই মেখেলা চাদৰ পিন্ধি লৈছোঁ, চাদৰ ওপৰত গৈ অলপ ৰিলছ বনাওঁগৈ বুলি। ছানডে' দিনাই অকণমান সময় পাওঁ, সেইখিনি অলপ ভিডিঅ' বনাবলৈ ট্ৰাই কৰোঁ, কাৰণ মই ভিডিঅ' বনাই বহুত ভাল পাওঁ। গধূলি হ'ব হৈছে, আৰু সেইকাৰণে অলপ সোনকালে কাপোৰযোৰ পিন্ধি চাদৰ ওপৰত মই ৰিলছ কেইটামান বনাই লওঁ। আজি ছানডে' বুলি ৰিলছ দুটামান বনাম বুলি ওলাই ল'লোঁ, কাম চাম আজৰি হৈ। ছানডে' দিনা আৰু জানেই বহুত কাম হয় দেই, নোৱাৰি আৰু। আহি পালোঁ ফাইনেলি। ছানডে' দিনাখন মোৰ মাথাটো খাই দিয়ে ৰাতিপুৱা এবাৰ ডেগত বনালে, আকৌ কাপোৰ পিন্ধি আকৌ। আমাৰ আৰু ভাল জেগা নাই, আৰু চাদৰ ওপৰলৈকে আহোঁ। আৰু আজি গোটেই বৰষুণ ইয়াতে যি বনাম আৰু দেই। আৰু এয়া আজি বতৰটো অলপ ডাৱৰীয়াই হয়, চাদৰ ওপৰত ইমান ধুনীয়া বতাহ মাৰি আছে। স্কাইটো দেখাই দিওঁ। বগলী, কাউৰী ঢেৰ উৰিছে দেই আকাশত। বগলীৰ ফেমিলি চিৰি লগাব লাগে, হৈ গ'ল ভিডিঅ'টো বনাই। আৰু এতিয়া আমি তললৈ যামগৈ। আজি ভিডিঅ'টো ইমানতেই লাগিলে, আপোনালোকে জনাবলৈ নেপাহৰিব। আৰু যদি ভাল লাগে লাইক কৰি দিব, আৰু কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নেপাহৰিব। চ' আজিলৈ ইমানতেই। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম আকৌ। বাই।